নমস্কাৰ ডিমো নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই ডিমা। আজি ভাৰত বন্ধ আৰু চকা বন্ধৰ ঘোষণা ব্যৱসায়িক সংস্থাসমূহৰ। ডিমোত ভাৰত বন্ধৰ কেনে পৰিৱেশ চাওঁ হওক এক প্ৰতিবেদন। আজি সমগ্ৰ দেশজুৰি ভাৰত বন্ধৰ চকা বন্ধৰ ঘোষণা ব্যৱসায়িক সংস্থাসমূহৰ। কনফেডাৰেশ্যন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ এই বন্ধৰ আহ্বান শেহতীয়া সামগ্ৰী আৰু সেৱা কৰ সংশোধনী তথা প্ৰস্তাৱিত বিধেয়কৰ বিৰোধিতাত সৰ্বভাৰতীয় ব্যৱসায়িক সংস্থাৰ লগতে ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ভাৰত পৰিবহণ কৰ্মী কল্যাণ সংঘৰ আহ্বান চকা বন্ধৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ভাৰত ব্যৱসায় বন্ধৰ প্ৰতি সমৰ্থন ডিমৌবাসীৰ। সদাব্যস্ত ডিমৌ চাৰিআলিত পৰিলক্ষিত হৈছে সীমিত পৰিমাণৰ যান বাহন, আনহাতে বহু সংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠানো বৰ্তমানলৈকে বন্ধ কৰি ৰখা পৰিলক্ষিত হৈছে। এই আজিতো কি বুলি কয় ২৬ তাৰিখে বন্ধ দিয়া নাছিলে জানো? ২৬ তাৰিখে বন্ধ দিয়া থকা কিন্তু ভাৰত বন্ধ বুলি কৈছিলে। কিন্তু কথাটো এনেও হেৰিয়াতহে শুনা হৈছে, জেগাতহে শুনা হৈছে, কিন্তু আকৌ জেগাটো আহিবলৈ এতিয়া ল'ৰা ছোৱালী ক'বলৈও আহিবলগীয়া হয়। ভাৰত বন্ধ, দোকান পোহাৰ বন্ধ, গাড়ী মটৰ নাই, মানুহজনো নাই, আমি দোকান চোকান খুলিব পৰা নাই। তাৰপৰা আপোনাৰ গেছৰ দাম বাঢ়িছে, আজি ২৫ টকা, পেট্ৰলৰ দাম বাঢ়িছে, সেইকাৰণে আৰু বন্ধ। এখন খুলিও লাভ নাই বুজিছে। খুলিম বুলি আহিলোঁ, দেখিলোঁ যে মানুহেই নাই, খুলি লাভ নাই নহয়। সেইটো কাৰণে আৰু ঘৰলৈ যামগৈ আৰু এতিয়া। বন্ধটো এতিয়া মই বিশেষকৈ নাজানো কোনে দিছে, কি কাৰণে দিছে সেইটোও নাজানো। নিউজ ডেস্ক ডিমৌ নিউজ 24/7।